নমস্কাৰ শিক্ষাৰ্থীসকল মই যে তোমালোকৰ কাৰণে আলোচনা কৰিবলৈ লৈছো ব্যাকৰণৰ এটা বিষয় আহাচোন আমি বিষয়টোৰ মাজলৈ যাওঁ তোমালোকে মন দি আলোচনা কৰা কথাখিনি শুনিবা আৰু বোৰ্ডত লিখা কথাখিনি বুজিবৰ চেষ্টা কৰিবা মই বোৰ্ডত কেইটামান বাক্য লিখিছো বাক্যকেইটা এবাৰ পঢ়ি লৈছো চাবা তুমি খেলি আছা মই পঢ়িছো সি নাচিছে ৰমেনে দেখোন হাঁহিছে মোৰ কিতাপখন পঢ়া হ'ল মানুহজন আহি পালে আৰু এই বাক্যকেইটাৰ বিশেষ কেইটামান শব্দত মই চিন দি থৈছো তুমি মই সি ৰমেনে কিতাপখন আৰু মানুহজন এই যে শব্দকেইটাত চিন দিছো এই আটাইকেইটা শব্দই বাক্যত ব্যৱহাৰ হোৱা একোটা পদ আৰু তোমালোকে ষষ্ঠ শ্ৰেণী পালে পদ সম্পৰ্কে ভালদৰে বহলভাৱে পাবা তেতিয়া গম পাবা তথাপি তোমালোকে হয়তো জানা যে মানুহজন বা কিতাপখন ৰমেন এইকেইটা নাম বুজোৱা পদ অৰ্থাৎ নাম শব্দ বিশেষ্য পদ আৰু বিশেষ্য পদৰ সলনি তুমি মই সি যি পদ ব্যৱহাৰ হয় সেইবোৰৰ সৰ্বনাম পদ এই যে তুমি মই সি ৰমেন কিতাপখন মানুহজন এই প্ৰত্যেকটোৱে এটা এটা বস্তু বুজোৱা নাইনে মানুহজন বুলি কোৱাৰ লগে লগে আমি এজন মানুহৰ কথা জানিছো ৰমেন বুলি কোৱাৰ লগে লগে আমি এজন মানুহৰ কথাই বুজি পাইছো কিতাপখন বুলি কোৱাৰ লগে লগে আমি এই ধৰা এখন কিতাপৰ কথা বুজি পাইছো ঠিক তেনেদৰে তুমি মই সি বুলি কওঁতেও এজন এজন ব্যক্তিৰ কথাই জানিব পাৰিছো গতিকে তোমালোকে এতিয়া বুজি লোৱা কথাটো যে আমি এনেদৰে এটা সংখ্যা বা এজন ব্যক্তি বা যিকোনো এটা বস্তু বুজোৱা শব্দবিলাকেই হৈছে একবচন এতিয়া বচন বুলি কোৱাৰ লগে লগে তোমালোকে ভাবিব পাৰা যে বচন শব্দটোৱে কি বুজায় সাধাৰণতে বচন বুলি ক'লে আমি কিহক বুজি পাওঁ বচন বুলি ক'লে আমি কথা বা উক্তি এই শব্দ দুটা সমাৰ্থক হিচাপে প্ৰয়োগ কৰোঁ কিন্তু ব্যাকৰণত বচন শব্দৰ অৰ্থ বেলেগ বচন শব্দই অন্য অৰ্থ বুজায় সেইটোৱে হৈছে বচন কাক বোলে সংজ্ঞাটো বচন শব্দই অন্য অৰ্থ প্ৰকাশ কৰে সেই কথাটোকে আমি আজি আলোচনা কৰিবলৈ লৈছো এতিয়া কি হয় তোমালোকে চাবা যে এতিয়া আমি গম পালো যে উক্তি বা বচন শব্দই কথাক বুজোৱা নাই ব্যাকৰণত বচন শব্দই সংখ্যাৰ ধাৰণা দিছে আমাক এক এটা দুই দুটা তিনি তিনিটা ঠিক তেনেকে অসংখ্য থাকিলে আমি বহুত বুলি কম বহুত বুলি ক'লে অৰ্থাৎ দুটা বা তাতকৈ অধিক বুজালে আমি কি বুজি পাওঁ বহু বচন একবচন আৰু বহু বচন এতিয়া মই বহু বচনৰ কাৰণে কেইটামান উদাহৰণ লৈছো চাবাচোন এতিয়া চোৱা ইয়াত এই বাক্যকেইটাত চাবা যে আমাৰ দেউতা বজাৰলৈ গৈছে তোমালোকে কি কৰি আছা ৰ'দত দিয়া কাপোৰবোৰ শুকাল ইয়াত আমাৰ তোমালোকে কাপোৰবোৰ এই শব্দকেইটাত মই চিন দিছো অৰ্থাৎ আমাৰ বুলি কোৱাৰ লগে লগে এই যে এই মই সৰ্বনাম পদটোৰ মই বুলি ক'লে আমি আমাৰ এতিয়া আমাৰ বুলি কোৱাৰ লগে লগে মোৰ লগতে আন বহুতৰে মানে মোৰ ভাইটি ভণ্টি আটাইবোৰৰে দেউতাকৰ কথা কৈছে ঠিক তেনেকে তোমালোকে এই তোমালোকে বুলি কোৱাৰ লগে লগে এজনতকৈ বেছি সংখ্যাক বুজাইছে কাপোৰবোৰ বুলি কোৱাৰ লগে লগে এখন কাপোৰৰ সলনি তাতকৈ বেছি কাপোৰৰ কথা কৈছে গতিকে এনেদৰে আমি প্ৰতিদিনে বাক্যবোৰ ব্যৱহাৰ কৰি থাকো লিখি থাকো কৈ থাকো এতিয়া তোমালোকৰ এটা কথা স্পষ্ট হ'ল চাগে মই বলৰ কথাখিনি অকমান মুছি দিছো আৰু বচন বুলি কোৱাৰ লগে লগে এতিয়া বচন মানে কি তোমালোকে একবচন বহু বচন এই শব্দ দুটা শুনিলা কিন্তু বচন মানে কি এই কথাটো বুজিবৰ কাৰণে তোমালোকে সংজ্ঞাৰে সৈতে কথাটো জানিব লাগিব এতিয়া বচন বুলি কোৱাৰ লগে যিহেতু সংখ্যা বুজাইছে অৰ্থাৎ বিশেষ্য আৰু সৰ্বনাম পদৰ সংখ্যা বুজোৱা পদেই হৈছে বচন বিশেষ্য আৰু অসমীয়া ভাষাত বিশেষ্য আৰু সৰ্বনাম পদৰ সংখ্যা বুজোৱা কথাটোৱে হৈছে বচন
তোমালোকৰ নিশ্চয় এতিয়া এটা কথা স্পষ্ট হ'ল যে ব্যাকৰণত বচন শব্দই বিশেষ্য বা সৰ্বনাম পদৰ সংখ্যা বুজায়। অৰ্থাৎ যিবোৰ শব্দই এক বা ততোধিক মানে হৈছে এটাতকৈ বেছি পৰিমাণৰ বস্তুক বুজায় তাকে বচন বুলি। ইতিমধ্যে আমি আলোচনা কৰা উদাহৰণৰ সেই বাক্যকেইটাত প্ৰথম বাক্যকেইটাত তোমালোকে এটা বস্তুক বা এটা সংখ্যা বুজোৱা শব্দবোৰ পাইছিলা আৰু পিছৰ বাক্যকেইটাত যেনে আমাৰ, কাপোৰবোৰ, তোমালোকে এই শব্দবিলাকে বহুতক বুজোৱা অৰ্থটো তোমালোকে বুজি পাইছিলা। গতিকে সেই ফালৰ পৰা আমি জানিব পাৰিলোঁ বচন দুই প্ৰকাৰৰ, একবচন আৰু বহুবচন। অৰ্থাৎ যিবোৰ শব্দই এটা, এক আদি সংখ্যাৰে যিকোনো বস্তু যেনে ধৰা মানুহ, গৰু, চৰাই, চিৰিকটি, কিতাপ এই ধৰণৰ শব্দবোৰ বুজায় সেই শব্দবিলাকে হ'ব একবচন আৰু ঠিক তেনেকৈ বহুত বুজোৱা শব্দবিলাকে হ'ব বহুবচন। এতিয়া তোমালোকে একবচন আৰু বহুবচনৰ উদাহৰণ তোমালোকে নিজে বিচাৰিব পাৰিবা আৰু তোমালোকৰ আপোন পাঠৰ পোহৰ পাঠটোতো এই ধৰণৰ কথা কিছুমান উল্লেখ আছে, সেইখিনিও তোমালোকে লগতে পঢ়ি চাবা। আৰু যদি এই আলোচনা কৰা কথাখিনিত তোমালোকৰ কিবা বুজি নোপোৱা কথা থাকি গৈছে মোক পিছত জনাবা। ইয়াৰ পিছত আৰু বচন সম্পৰ্কে সৰু কেইটামান কথা জানিবলগীয়া আছে, পিছৰ ভিডিঅ'টোত তোমালোকক সেই বিষয়ে জনাম। ধন্যবাদ।